Hello friends, welcome to my YouTube channel. এটা বিশেষ প্ৰশ্ন যদি এতিয়া আপোনালোকক মই প্ৰশ্ন কৰো যে ভাৰতৰ বোলছবি ইতিহাসত আটাইতকৈ সুপাৰহিট আৰু জনপ্ৰিয় ছবি কোনখন তেতিয়া হয়তো আপোনালোকৰ মনলৈ ঘপককৈ আহিব পাৰে চলেৰ কথা বা চলেৰ সময়ৰ বা চলেৰ সমকক্ষ আন কেইখনমান ছবিৰ কথা কিন্তু এতিয়া যদি মই আপোনালোকক প্ৰশ্ন কৰো যে ভাৰতৰ বোলছবি ইতিহাসত বৰ্তমানৰ প্ৰেক্ষাপটত আটাইতকৈ সুপাৰ ফ্লপ জনপ্ৰিয় সুপাৰ ফ্লপ মুভি কোনখন তেতিয়া হয়তো আপোনালোকৰ মনত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে যে এটো কেনেকুৱা ধৰণৰ প্ৰশ্ন মই আজি আপোনালোকক কম ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত এতিয়া বৰ্তমান আটাইতকৈ জনপ্ৰিয় সুপাৰ ফ্লপ মুভি হিচাপে পৰিগণিত হোৱা এখন ছবিৰ কথা আৰু সেইখন ছবি হৈছে বৰ্তমান যিখন নেকি আপোনালোকে মোৰ স্ক্ৰীনত ফ্লেশ হোৱা দেখিবলৈ পাইছে আৰু এইখন ছবিয়ে বৰ্তমান আটাইতকৈ সুপাৰ ফ্লপ মুভি হিচাপে পৰিগণিত হৈছে ভাৰতবৰ্ষৰ বিভিন্ন সামাজিক মাধ্যমত ইতিমধ্যে বহুত চৰ্চা লাভ কৰিছে ছবিখনে কিয়নো এই ছবিখনৰ যি প্ৰডাকচন হাউস আছে hotstar হিন্দী হে hotstar হিন্দীয়ে তেওঁলোকৰ ছবিখনৰ যি ট্ৰেইলাৰ হে ট্ৰেইলাৰ ইউটিউবত ৰিলিজ কৰাৰ পিছতে ছবিখনত যি পৰিমাণে দৰ্শকৰ বা যি শ্ৰোতাৰ বা যি অডিয়েন্সৰ তাত যি তেওঁলোকৰ যি ক্ষোভৰ সন্মুখীন হৈছে সেই ক্ষোভৰ সন্মুখীন আপোনালোকে ইতিমধ্যে মোৰ স্ক্ৰীনত দেখিবলৈ পাইছে আপোনালোকে দেখিছে যে hotstar হিন্দী নামৰ যি প্ৰডাকচন হাউস আছে যিটো মহেশ ভট্টৰ বুলি জনা যায় তেওঁলোকে ইউটিউবত তেওঁলোকৰ ছবিখনৰ যি ট্ৰেইলাৰ সেই ট্ৰেইলাৰটো ৰিলিজ কৰাৰ পিছতে ছবিখনত আপোনালোকে দেখিবলৈ পাব তাত 7 লাখ লোকে ছবিখনত লাইক কৰাৰ বিপৰীতে 1.2 কৰোৰ লোকে মই ভিডিঅটো বনাই থকাৰ সময়লৈকে তাত ডিসলাইক কৰিছে আৰু এই ডিসলাইক কৰাৰ পৰিমাণ ইমানে বাঢ়ি গৈছে আৰু এনেকুৱা হৈছে যে ছবিখনত কোনোবাই গৈ পেলাই ইউটিউবত গৈছে আৰু সিধাই সাৰ্চ কৰিছে সৰক 2 মুভি ট্ৰেইলাৰ বুলি আৰু তাত গৈ পেলাই পুনে ডিসলাইক কৰিছে না কোনো ওয়াচ টাইম দিছে না কিবা দিছে আৰু পুনে তাক সোৱাইপ ডাউন কৰি পেলাই আকৌ তাৰ পৰা ওলাই গুছি আহিছে এতিয়া প্ৰশ্ন হল কিহৰ কাৰণে এই ছবিখনে ভাৰতীয় জনগণৰ কুপদৃষ্টিৰ সন্মুখীন হ'বলগীয়া হৈছে বা কিহৰ কাৰণে এই ছবিখনৰ ট্ৰেইলাৰত ডিসলাইকৰ বৰষুণ দেখা পৰিগণিত হৈছে এই বিষয়ত আপোনালোক যথেষ্ট জ্ঞাত যদিও আপোনালোকৰ জ্ঞাতাৰ্থে জনাই থওঁ যে আজি কিছুদিন আগতে ভাৰতবৰ্ষৰ যি বলিউড জগত আছে সেই বলিউড জগতৰ পৰা বহুত কেইজন নায়ক মহানায়কৰ মহাপ্ৰাণ ঘটিছিল যেটো নেকি আপোনালোক সকলোৱে গম পায় কিন্তু শেহতীয়াকৈ বলিউডত সংঘটিত হোৱা এটা ঘটনাই ভাৰতবৰ্ষৰ বোলছবি জগতৰ লগতে ভাৰতবৰ্ষৰ বোলছবি প্ৰেমী ৰাইজৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল যথেষ্ট হুকৰচা পেলাইছিল আৰু সেই ঘটনাটোৱে হৈছে সুশান্ত সিং ৰাজপুত যিজন আছিল নেকি এজন অতি দক্ষ আৰু প্ৰতিভাৱান শিল্পী যিয়ে নেকি নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ টিভি চেনেল জিটিভিত সম্প্ৰচাৰিত হোৱা এখন সিৰিয়েল পবিত্ৰ ৰিষ্টা ইভেন্ট হে সিৰিয়েলখন মই চাইছিলো অতি এখন এটা ভাল ৰোলত অভিনয় কৰিছিল সুশান্ত সিং ৰাজপুতে হে ধাৰাবাহিকখনৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা আৰু নিজৰ দক্ষ আৰু প্ৰতিভাৰ বলেৰে বলিউডত খুজ পেলাবলৈ সক্ষম হোৱা সুশান্ত সিং ৰাজপুত আজি যোৱা কিছুদিন আগতে জুন মাহৰ 14 তাৰিখে কিছুমান বলিউডত সংঘটিত হৈ থকা বলিউডত পূৰ্বৰ পৰা চলি থকা তুষ্ট তাছিলৰ বলি হৈ ইতিমধ্যে মৃত্যুক আকোৱালি লৈছে হি লাগিলে আত্মহত্যা হওক বা হত্যা হওক এতিয়ালৈকে যেহেতু কোৰ্টত তাক প্ৰুফ কৰিব পৰা নাই যাৰ ওপৰত নেকি এতিয়ালৈকে তা সিবিআই ইনকুৱাৰী কৰি আছে আৰু ভাৰতবৰ্ষৰ বহু জনগণে এই ঘটনাটোৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল যে বলিউডত ইতিমধ্যে চলি থকা পূৰ্বৰে পৰা চলি থকা কিছুমান নেপোটিজম মানে স্বজনপ্ৰীতিৰ বলি হৈ সুশান্ত সিং ৰাজপুতে মৃত্যুক আকোৱালি ল'বলগীয়া হৈছিল আৰু তাৰ পৰিণতিতে বৰ্তমান সময়ত এই ছবিখনত আপোনালোকে ভাৰতীয় জনগণৰ কুপদৃষ্টি নিক্ষেপ কৰা আপোনালোকে দেখিবলৈ পাইছে কিয়নো এই ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে সঞ্জয় দত্ত আৰু আলিয়া ভট্ট হৈছে মহেশ ভট্টৰ যি দ্বিতীয় পত্নী আছিল সেই দ্বিতীয় পত্নীৰ কন্যা আৰু মহেশ ভট্টই যেহেতু এই সিনেমাখন নিৰ্মাণ কৰিছে আৰু সেইজন মহেশ ভট্টই হৈছে সেইজন যিয়ে নেকি 1991 চনত তেখেতৰ আন এখন সিনেমা আছিল সৰক নামেৰে আৰু সেই ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল সঞ্জয় দত্তই সেই সৰকখনতে কিছুমান ৰং বিৰং হানি আৰু কিছুমান মা মছলা মাৰি নতুন ৰূপত মডিফিকেশ্যন কৰি সৰকটো নামেৰে তেখেতে বৰ্তমান সময়ত বলিউডত ৰিলিজ কৰাৰ পৰিকল্পনা কৰিছিল আৰু এই ছবিখনতো বৰ্তমান সময়ত নেপোটিজমৰ গোন্ধ পৰিলক্ষিত হোৱাৰ পিছতে ভাৰতীয় জনগণে এই ছবিখনৰ ওপৰত তেখেতসকলে তেওঁলোকৰ কুপদৃষ্টি নিক্ষেপ কৰা দেখিবলৈ পোৱা গৈছে ডিসলাইকৰ বৰষুণ পেলোৱা দেখিবলৈ পোৱা গৈছে কিয়নো এই ছবিখনতো যেহেতু নেপোটিজমৰ গোন্ধ পাইছে আৰু ভাৰতবাসীয়ে পণ লৈছিল ভাৰতৰ যি বলিউড প্ৰেমী ৰাইজ আছিল সেই বলিউড প্ৰেমী ৰাইজে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছতে তেওঁলোকে পণ লৈছিল যে আমি নেপোটিজমক বয়কট কৰিম বলিউডক বয়কট কৰিম আৰু বলিউডত চলি থকা যি ফেমিলি যি পৰিয়াল কেন্দ্ৰিক যি নেপোটিজম আছে সেই নেপোটিজমত আমি কোনো পধ্যে মানি নলওঁ আৰু ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ ঘটনা পৰিলক্ষিত নহয় যাতে আৰু ধৰণৰ কোনো এনেকুৱা নৱাগত শিল্পীয়ে যাতে বলিউডত এনেদৰে গৈ হত্যাৰ বলি হ'বলগীয়া নহয় আত্মহত্যাৰ বলি হ'বলগীয়া নহয় এই কথাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জনগণে ইতিমধ্যে নেপোটিজমক বয়কট কৰাৰ কথা উল্লেখ কৰিছিল আৰু তাৰ পৰিণতিতে আপোনালোকে এতিয়া দেখিবলৈ পাইছে এই সিনেমাখন যেহেতু মহেশ ভট্টই নিৰ্মাণ কৰিছিল আৰু মহেশ ভট্ট হৈছে সেইজন যি নেকি বৰ্তমান সময়ত সুশান্ত সিং ৰাজপুতৰ যি প্ৰেমিকা আছিল ৰিয়া চক্ৰৱৰ্তী সেই ৰিয়া চক্ৰৱৰ্তীৰ লগত অবৈধ সম্পৰ্কৰ কথা যি পোহৰলৈ আহিছে সেই পোহৰলৈ অহাৰ পিছত আৰু বেছি ধৰণৰ ভাৰতীয় জনগণে সেই সিনেমাখনৰ প্ৰতি তেওঁলোকৰ বিৰূপ মন্তব্য দিয়া দেখিবলৈ পোৱা গৈছে এতিয়া যেহেতু আপোনালোকক মই কি ক'ম আপোনালোকে গৈ নিজে যেতিয়া ইউটিউবত চাই আপোনালোকে ট্ৰেইলাৰটো চাব তেতিয়া আপোনালোকে নিজে দেখিবলৈ পাব যে তাত ডিসলাইকৰ সংখ্যা কিমান লাইকৰ সংখ্যা কিমান আৰু এইখিনিতে মই আৰু এটা কথা কওঁ এই ছবিখন ফ্লপ হোৱাৰ আৰু এটা কাৰণ হৈছে হেতু হৈছে মানুহৰ অহংকাৰ
যিটো অহংকাৰ নেকি দেখিবলৈ পোৱা গৈছিলে বলিউডৰ আৰু এজন তথাকথিত যি ছবি নিৰ্মাতা আছিল কৰণ জহৰৰ এটা যি তেওঁ শ্ব' আছিল টি উইথ কৰণ বুলি সেই টি উইথ কৰণ শ্ব'টোত নিমন্ত্ৰণ কৰা হৈছিল আলিয়া ভট্টক আৰু আলিয়া ভট্টক নিৰ্মাণ কৰি সুশান্ত সিং ৰাজপুত সম্পৰ্কত তেখেতক এটা প্ৰশ্ন কৰাত আলিয়া ভট্টৰ মুখত সুশান্ত সিং ৰাজপুতৰ প্ৰতি থকা যি মনোভাৱ সেই মনোভাৱৰ যি এক্সপ্ৰেশ্যন সেই এক্সপ্ৰেশ্যন দেখাৰ পিছত ভাৰতীয় যি বোলছবি প্ৰেমী ৰাইজ আছিল সেই ৰাইজে দেখিবলৈ পাইছিল যে আলিয়া ভট্ট কিমান এজনী অহংকাৰী মনোভাৱৰ ছোৱালী আছিল অকল আলিয়া ভট্টেই নহয় বলিউডত এনেকুৱা ধৰণৰ বহুত কিছুমান তথাকথিত চেলিব্ৰিটি আছে যি আৰ্টিষ্ট আছে নাইবা ছবি নিৰ্মাতা আছে যিয়ে নেকি বহুত নগণ্য বুলি ভাবে তেওঁলোকৰ শ্ৰোতাক তেওঁলোকৰ দৰ্শকক ভাবে তেওঁলোকে এটা কথাই ভাবে যে আমি যিয়ে নবনাওঁ আমি যিয়ে নকৰোঁ আমাক ছাপোৰ্ট কৰিবই মানুহে আমি যিয়ে নবনাওঁ সেইটো আমাৰ ভাৰতবৰ্ষত চলিবই কিন্তু বৰ্তমান সময়ত ভাৰতীয় জনগণে এইটো প্ৰমাণ কৰি দিলে যে ভাৰতীয় জনগণে যদি বিচাৰে তেনেহ'লে সাধাৰণ কাৰোবাক নিমিষতে চেলিব্ৰিটি বনাব পাৰে আৰু বহুত ডাঙৰ চেলিব্ৰিটিকো নিমিষতে সাধাৰণ বনাই দিব পাৰে কিয়নো ভাৰতবৰ্ষত জনগণেই মেইন সি লাগিলে পলিটিক্সত হওক ৰাজনীতিত হওক সমাজনীতিত হওক বোলছবি জগতৰ য'তেই নহওক কিয় ভাৰতবৰ্ষত জনগণেই ৰজা জনগণেই সকলো জনগণে যদি কাৰোবাক মন কৰে বহুত ডাঙৰ কিবা বনাই দিব পাৰে আৰু যদি কাৰোবাক বিচাৰে বহুত ডাঙৰৰ পৰা বহুত সৰু কৰি পেলাব পাৰে এইটো কথা প্ৰমাণ কৰিবৰ কাৰণে ভাৰতীয় জনগণে ইতিমধ্যে ছবিখনত ডিছলাইকৰ বৰষুণ পেলোৱা ইতিমধ্যে আৰম্ভ কৰি দিছে ইয়াৰ পৰা এটা কথা প্ৰমাণিত হ'ল যে যি নেপটিজিম আছে পৰিয়ালবাদ ব্যক্তিবাদ এইবিলাক বস্তু ভাৰতীয় জনগণে কেতিয়াও ভাল নাপায় সি লাগিলে পলিটিক্সত হওক ৰাজনীতি সমাজনীতি বা বোলছবি জগতৰ য'তেই নহওক কিয় এইবিলাক বস্তু ভাৰতীয় জনগণে কেতিয়াও ভাল নাপায় আৰু কেতিয়াও ইয়াক প্ৰশ্ৰয় নিদিয়ে আৰু যি মই কৈছিলোঁ অহংকাৰী মনোভাৱৰ কথা সেই অহংকাৰে যিহেতু মানুহৰ পতনৰ মূল কেন্দ্ৰবিন্দু আৰু সেই অহংকাৰৰ কাৰণে হয়তো আজি এই ছবিখনৰ ট্ৰেইলাৰৰ আজি এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে অহংকাৰ হৈছে মানুহৰ এনেকুৱা এটা বস্তু যিয়ে নেকি আপোনাক বেছি দিনলৈকে উন্নতি জখলাত বগাই থাকিবলৈ নিদিয়ে এদিন আপোনাক তললৈ নমাই আনিবই যদি আপুনি জীৱনত সদায় উন্নতিৰ জখলাত বগাই থাকিবৰ কাৰণে চেষ্টা কৰে তেনেহ'লে আপুনি কেতিয়াও মনলৈ অহংকাৰী মনোভাৱ নানিব আৰু যিকোনো এটা কাম কৰিবলৈ আগবাঢ়িলে কেতিয়াও আপুনি অহংকাৰী মনোভাৱ লৈ নাবাঢ়িব যদি আপুনি এটা অহংকাৰী মনোভাৱ লৈ যিকোনো এটা কাম কৰিবলৈ আগবাঢ়ে তেনেহ'লে আপোনাক এদিন সময় সকলো বুজাই দিব সকলো শিকাই দিব আৰু যি ওপৰজনা আছে তেওঁ আপোনাক এদিন তললৈ নমাই আনিবই আৰু আপোনাৰ এদিন পতন ঘটাবই বিদায় মাগিছোঁ মোৰ ভিডিঅ'টোৰ পৰা শেষত আৰু এটা কথা কওঁ আজি মোৰ এই ভিডিঅ'টো বনোৱাৰ আন এটা মূল কাৰণো আছে সেইটো হৈছে সুশান্ত সিং ৰাজপুতৰ লগত আজি যিটো ঘটনা সংঘটিত হ'ল সেই অনুৰূপ ঘটনা যাতে কালিলৈ আন এজন ব্যক্তিৰ লগত সংঘটিত নহয় যিহেতু আমাৰ অসমতো বহুত এনেকুৱা ধৰণৰ টেলেণ্ট আছে যিয়ে নেকি নিজৰ প্ৰতিভাৰ জৰিয়তে কালিলৈ পৰহিলৈ গৈ হয়তো বলিউডত খোজ পেলাবৰ কাৰণে সক্ষম হ'ব বা ইতিমধ্যে বহুত যুৱক যুৱতী গৈ বলিউডত খোজ পেলাবৰ কাৰণে ইতিমধ্যেই সক্ষম হৈছে যাতে তেওঁলোকৰ লগতো এনেকুৱা ধৰণৰ অনুৰূপ ঘটনা সংঘটিত নহয় যাতে বলিউডৰ এনেকুৱা ধৰণৰ তুচ্ছ তাচ্ছিল্যৰ বলি হৈ যাতে তেওঁলোকেও মৃত্যুক আঁকোৱালি ল'বলগীয়া নহয় এইবিলাক কথাৰ প্ৰতি আমাৰ অসমৰ জনগণে হওক বা ভাৰতবৰ্ষৰ সকলো জনগণে লক্ষ্য ৰাখিব লাগিব আৰু শেষত আৰু এটা কথা কওঁ আপোনালোকেও এই মুভিখনৰ যি ট্ৰেইলাৰ আছে তাত আপোনালোকেও ডিছলাইক মাৰক আৰু তাৰ জৰিয়তে আপোনালোকে বলিউডৰ সেই তথাকথিত যিসকল চেলিব্ৰিটি আছে যিসকল নেপটিজিম কৰা ব্যক্তি আছে তেওঁলোকক বুজাই দিয়ক যে ইয়াত বলিউডত বা এই ভাৰতবৰ্ষত তেওঁলোকৰ দাদাগিৰি নচলিব যি খান ভট্ট জহৰ আছে তেওঁলোকৰ দাদাগিৰি নচলিব ইয়াত সেইটোহে চলিব যিটো নেকি ভাৰতীয় জনগণে বিচাৰিব আৰু সেইটোহে প্ৰচাৰ হ'ব যিটো নেকি ভাৰতীয় জনগণে বিচাৰিব যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা অনুগ্ৰহ কৰি লাইক কৰিব যিহেতু এটা ট্ৰেণ্ডিং বিষয় আছিল ভাবিলোঁ ময়ো এই বিষয়টোৰ ওপৰতে এটা ভিডিঅ' বনাওঁ পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই